এতিয়া 12 বাজিছে আৰু মই আজি ৰাতিপুৱা গুৱাহাটীৰ পৰা আহি পাইছোঁহি আৰু কি মই এতিয়া পদূলি মুখত ৰৈ আছোঁ আমাৰ ভাগিনটো আহি আছে স্কুলৰ পৰা আৰু মই তাইলৈ অকণমান সৰু বস্তু এটা আনিছোঁ আচলতে প্ৰত্যেকবাৰ আহিলে কিবা এটা আনিব লাগেই মানে তাৰ কাৰণে নহ'লে আৰু মোক মানে পূৰা একেবাৰে হেৰি কৰি পেলাই চাকৰি নকৰিলেও এতিয়া আনিব লগা হৈছে চাকৰি নকৰিলেও এতিয়া মই এতিয়া দেখাই আছোঁ এয়া আহি পাইছেহি বুলি ভাগিব দেই এইপিনে আহি আছে মই দেখাই আছোঁ চাই থাকক ককাকৰ লগত ল'ৰাটোৱে সি পাই গ'লহি আৰু মই একদম মোৰ গা ধুই লগালোঁ আগফালে দৌৰিছোঁ নহ'লে গৈ এৰি থৈ যাব নহয় সি মোক দেখি প্ৰথমতে ইমান লাজ কৰিছে কাৰণ বহুত দিনৰ মূৰত দেখিছে যে সেইকাৰণে লাজ কৰিছে আৰু মই তালৈ একদম জেকেট পিন্ধাই দিবলৈ লৈছোঁ আৰু সি অকল নিপিন্ধো বুলিয়ে কয় নহয় আৰু আমাৰ এইগৰাকীক দেখিছেনে চুলিত অকল হেনা ঘঁহি আছে ড্ৰেছটো দেখি কেনেকুৱা লাগিছে বাৰু তাইক কমেণ্ট কৰি জনাবচোন আৰু আমাৰ বেটাই আকৌ লাজ কৰিছে দেই জেকেটটো নিপিন্ধে আৰু এয়া ভিডিঅ' কৰিছে বুলি গম পাই গ'ল নহয় আৰু লাজ কৰিছে আৰু এয়া পিন্ধি পেলাই তাক জোৰ কৰিছোঁ এইফালে ককাকে ৰৈ আছে একেবাৰে বাইকৰ পৰা নমাই দিলোঁ নমাই মেলি এতিয়া মানে জেকেট পিন্ধাহে এৰিব মানে মাহীয়েকে সি ভিডিঅ' কৰিছে বুলি গম পাই একেবাৰে দৌৰিছে আৰু এইফালে আমাৰ ককাই আকৌ ৰাস্তাই যোৱা বেপাৰীৰ সৈতে মাছ লৈ আহিছিলে আৰু ককায়ে মাছ ল'বলৈ ৰখালে আৰু এয়া দেখিছেনে বিভিন্ন ধৰণৰ মাছ আনিছে আৰু আমাৰ ককাই আৰু মাছখিনি চাই আছে দৰদাম মাৰি আছে এনেদৰে আৰু আমাৰ এফালে মাও আহি আছে চিঞৰি আছে পাছফালৰ পৰা আৰু মাও গৈ ওলাবগৈ এতিয়া আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ এয়া আমাৰ এতিয়া লগতে মাও আহি গ'ল মাছ চাবলৈ এয়া দেখিছেনে ককা আৰু মায়ে পূৰা মাছ চোৱাত একেবাৰে একদম বিজি চাই আছে ককাইটো একদম কটাৰী সোমোৱাই চাই আছে চাই মেলি ল'লেগৈ আৰু লাষ্টত পিছৰ দিনা আমি ওলালোঁ পিঠা খুন্দিবলৈ কাৰণ বিহু পাইছেহি মাত্ৰ এদিন বাকী আছে আৰু আমাৰ ইয়াত দেখিছেনে দায়ে পাছফালৰ পৰা ভিডিঅ'টো তোলাবলৈ কি কৰি আছে মানে এফালে যাবলৈ ওলাইছে আৰু মা মই ওচৰৰ মানুহ এঘৰত পিঠা খুন্দিবলৈ যাবলৈ ওলাইছোঁ এয়া হেৰি ঢেঁকী আমাৰ ঘৰত নাই সেইকাৰণে আমি ওচৰৰ মানুহ ঘৰতে খুন্দো সদায় মানে প্ৰত্যেকবাৰে বিহুতে সিহঁতৰ ঘৰতে খুন্দা আমাৰ ঘৰত কিয় ঢেঁকী নাই বেয়া হ'ল ঢেঁকী থাকিব লাগে ন আমি এতিয়া সদায় লোকৰ ঘৰত খুন্দিব লগা হয় মোৰ মানে চেহেৰাটো পূৰা বেয়া দেখিছে চাগে মানে মই শুই উঠিয়েই চাহ খায়ে খুন্দিবলৈ আহিছোঁ গাড়ীখন আমাৰ পিনে আহিছে নি আহি আছে আমাৰ দাই আৰু খুৰী আহি আছে এয়া খুৰী আৰু দাই এফালে কোনফালে যায় মই শিৱসাগৰ ভোগালী মেলালৈ চক ভোগালী মেলালৈ যায় আমাৰ মায়ে আকৌ ওচৰৰ মানুহৰ ঘৰত মানুহ পালেই হ'ল আৰু কথা পাতি পাতি আহি বহুত লেজি আহি আছে সেনেদৰে লাহে লাহে পিঠা খুন্দি থকা হ'ল আৰু ইফালে আমাৰ মায়ে ঢেঁকী দি আছে এয়া দেখিছেনে আৰু লগতে মোকো অলপ দেখাই দিলোঁ আৰু নিজকে নিজে ভিডিঅ' কৰি পিঠা চলা অলপ ভিডিঅ' দেখাই দিলোঁ আপোনালোকক আৰু মই ভিডিঅ' বনাবলৈ বুলিয়ে নহয় মই আগতেও মাৰ লগত এনেদৰে পিঠা খুন্দিবলৈ যাওঁ প্ৰতিটো বিহুতে মই এনেদৰে মাৰ লগত সহায় কৰি দিওঁ পিঠা বনাওঁ এনেদৰে আৰু কৰি থাকোঁ কামবিলাক এতিয়া লাহে লাহে সেয়া মই কেমেৰা ফালে জুমি চাই আছোঁ এফালে ফ'কাছে কৰিব পৰা নাই মানে ভিডিঅ' কৰিবলৈ সঁচাকৈ বহুত টান দেই নিজে কৰিলেহে গম পোৱা যায় মাক কৈ আছোঁ যে ভিডিঅ'টো ভালদৰে বনাবই পৰা নাই মাক আকৌ এবাৰ বোলে ভিডিঅ' কৰি দিব লাগে দেই ঢেঁকী দিয়া এয়া ভালদৰে ঢেঁকী দিয়া ভিডিঅ' অলপ কৰি দিছোঁ আৰু মায়ে হাঁহি বাকী মানুহবিলাকো কৈ আছে ভিডিঅ' বনাই আছে বুলি আচলতে বহুত দিনৰ মূৰত এনেদৰে মানে কেমেৰা লৈ নোপোৱা মানুহে যদি ভিডিঅ' বনাই থাকোঁ ন অলপ লাজো লাগে গাঁৱৰ মানুহৰ আগত কিন্তু আৰু ব্লগ বনাবলৈ লৈছোঁ যেতিয়া আৰু বনাবইতো লাগিব এইফালে মই আহিলোঁ আমাৰ শাকনি বাৰীলৈ আৰু মই এইফালে ধনিয়া ছিঙিবলৈ আহিছোঁ দেই এইজোপা হৈছে আমাৰ ঘৰত থকা বগৰী গছ খাই যে ইমান ভাল লাগে নহয় আৰু পকিবলৈ বাকী আছে অলপ কলি হৈ আছে আৰু ইয়াৰ পৰা আচাৰ বনাই খাইছে আৰু ভাল লাগে ওচৰৰ মানুহেও নিয়েহি আমাৰ ঘৰৰ পৰা এইফালে লাহে লাহে আমাৰ বাৰীখন অকণমান দেখাইছোঁ বেছি নাই কিছুমান শাক আছে
তাকে দেখালোঁ। আৰু তাৰপিছত আমাৰ ঘৰলৈ গাহৰি আনিলে আৰু গাহৰি অনা মানে গাহৰি পুৰি খাইতো মানে ভাল লাগে আপোনালোকেতো জানেই, সেইকাৰণে গাহৰি অলপমান বাকীখিনি বনালে অলপমান আমি এনেদৰে পুৰি খাবলৈ চালোঁ আৰু এয়া এনেদৰে বাহিৰতে জুই জ্বলাই আমি গাহৰি খাবলৈ লৈছোঁ। এয়া ভাইটিয়ে গাহৰি একেবাৰে পুৰি আছে, লগতে কিবা কিবি কৰি আছে। ৰ'ব দেই শুনকচোন কি কৰি আছে। আমি বাহিৰত আহি লৈছোঁ আৰু এইডাল কোনে দি দিলে? ভাইটি আৰু মই একেবাৰে একদম গাহৰি টেষ্ট কৰাত লাগিলোঁ দেই। এয়া দেখিছেনে পূৰা দুইটাই পূৰা আগতীয়াকৈ খাই লৈছোঁ, পাছতহে আকৌ বাকী মানুহক দিছোঁ। সেইবিলাক কৰি থাকোঁতে ৰাতিয়ে হ'ল নহয়, আৰু দিনত যে পিঠা খুন্দিছিলোঁ সেই পিঠাৰে আমি পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ। সেয়া তিল পিঠা বনাই আছোঁ মই, আৰু লাহে লাহে বনাই হৈছেগৈ আৰু বহুতখিনি পিঠাই অলৰেডি বনাই গ'লোঁ, আৰু এইখিনি বনাবলৈ আছে। সেয়া পাৰিছোঁ নে নোৱাৰিছোঁ আপোনালোকে ক'বচোন। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আৰু প্ৰথমবাৰৰ বাবে ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব বুলি আশা ৰাখিলোঁ, আৰু মোৰ ভিডিঅ'টো যদি অলপ হ'লেও যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ এই ভিডিঅ'টোক লাইক, কমেণ্ট আৰু মোৰ ইউটিউব চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।